হেল্ল' এণ্ড নমস্কাৰ সকলোকে মই ৰজি স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটোত পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত মই এনেকুৱা কি বিশেষ দেখুৱাম বিষয় ভিডিঅ'টোৰ হয়তো আপোনালোকে থাম্বনেইলখন দেখি গম পাইছেই হয় মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম যে আমি ধৰক যিকোনো মিমছ কিবা ছেডেই হওক বা কিবা ফানিয়ে হওক আমি ইনষ্টা বা ফেচবুক বা ক'ৰবাৰ পৰা স্ক্ৰীনশ্বট কৰোঁ কৰি আমি নিজে ষ্টেটাছ দিওঁ ষ্টৰি দিওঁ বা কাৰোবাক শ্বেয়াৰ কৰোঁ কিন্তু আমিতো বেলেগৰ স্ক্ৰীনশ্বট কৰি লওঁ কিন্তু মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম যে আমি কেনেকৈ সেই মিমছবোৰ বা যেনেকুৱা ধৰণেই হওক আপুনি নিজৰ মনৰ কথা দুআষাৰ নিজেই লিখি ষ্টেটাছ বা ষ্টৰি দিব পাৰে সেই বিষয়ে আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আপোনালোকৰ মন নাযায় জানো নিজে লিখি নিজে ষ্টেটাছ দিবলৈ বেলেগৰ পৰা স্ক্ৰীনশ্বট নকৰাকৈ তো সেয়াই মই আজি এই ভিডিঅ'টোত দেখুৱাম যিহেতু ময়ো নিজে লিখি নিজেই এই ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ মই ভাবিছোঁ যে মই নিজে লিখিছোঁৱে যেতিয়া আপোনালোককো দেখুৱাই দিওঁ কেনেকৈ লিখিছোঁ আৰু আপোনালোকেও ভাল লাগিছে যদি কৰিব আৰু এতিয়া বেছি কথা কৈ নাথাকি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে ইনশ্বটত যাব ইনশ্বট যিহেতু সকলোৰে মোবাইলত থাকেই আৰু নাই যদি প্লে ষ্টৰত পাব তাৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু তাত আমি ফটো ভিডিঅ' চব এডিট কৰিব পাৰোঁ তাৰপিছত এনেকুৱা ব্লেক ফটো এখন ল'ব ব্লেক ফটো আপোনালোকে চব ফটোই ল'ব পাৰে হয়তো নিজৰ ফটোও ল'ব পাৰে বা কিবা ফুলৰ ফটো চব ফটোৱে ল'ব পাৰে মই যিহেতু বেলেগ ফটোত লিখিবলগীয়া বিষয় একো লিখা নাই সেইকাৰণে মই ব্লেক ফটো এখনেই লৈছোঁ